আজি চুলি ষ্ট্ৰেট কৰি দিলো। নমস্কাৰ এণ্ড গুড মৰ্ণিং অৰ্চনা ছবি চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু ৰাতিপুৱাৰ ৰুটিন আৰম্ভ হৈ গ'ল। ৰাতিপুৱাৰ পৰা আজিৰ পৰা ল'ৰা ছোৱালী স্কুল খুলিব আৰু সেইকাৰণে ৰাতিপুৱা দৌৰা-দৌৰি হৈছে। প্ৰথমে এয়া মই ঘুগনি এখন বনাব ওলাইছোঁ আৰু এই ঘুগনিখন আমাৰ ঘৰত প্ৰত্যেকে খাব ভাল পায়। যিহেতু যোৱাকালি লক্ষী পূজা আছিলে, লক্ষী পূজাৰ কাৰণে মা বুট অকণমান তিয়াইছিলোঁ আৰু লগতে এই ঘুগনিখন খাবৰ কাৰণে অকণমান বেছিকৈ তিয়াইছিলোঁ আৰু তাকে এতিয়া প্ৰথমে কুকাৰত বইল কৰি লৈছোঁ। এতিয়া সম্ভাৰ দিম। এতিয়া সম্ভাৰ দি ভাত টিফিন হোৱা কৰি ল'ৰা ছোৱালীক গা পা ধুই খুৱাই মেলি স্কুললৈ লৈ যাম আৰু আজি বিশেষ এঠাইলৈ যাম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গমেই পাইছে ক'লৈ যাম, কিয় যাম। গতিকে চাই থাকিব ভিডিঅ'টো, কি হয় আপোনালোকক দেখুৱাই থাকিম। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে। আজি ডাঙৰ ভাইটিৰ ছোৱালী ঠিক কৰিব যাম, সেয়েহে ভাবিছোঁ লুকটো অকণমান চেঞ্জ কৰি যাওঁ। তাকে ল'ৰা ছোৱালী স্কুলত থৈ পাৰ্লাৰত সোমিলোঁ। আজি চুলি ষ্ট্ৰেট কৰি দিলোঁ আৰু এয়া পূজাই কৰি দিলে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কিমান সময় থাকে নাজানো আৰু এদিন থাকিলে হৈ যাব। আৰু কাপোৰ চাপোৰ পিন্ধি আপোনালোকক লগ পাই আছোঁ। কাপোৰ পিন্ধি মেলি আপোনালোকক লগ পাম বুলি ভাবিছিলোঁ, কিন্তু দৌৰা দৌৰি হ'ল, সেইকাৰণে লগ নাপালোঁ। আৰু এতিয়া আমি আহি আছোঁ ঘৰলৈ। ঘৰৰ পৰা ডাইৰেক্ট কইনা ঘৰলৈ যাম আৰু এখেতে ড্ৰাইভ কৰি আছে সিপিনে। এতিয়া যাব ওলাইছোঁ কইনা ঘৰলৈ। সেয়া মা ভিনদেউ আৰু মোৰ চুলি ষ্ট্ৰেট নোহোৱা হৈ গ'ল আৰু বাকীবোৰ গাড়ীত বহিলে। এতিয়া গৈ থাকোঁ। ভিডিঅ' কৰিব আহিয়ে চাহ তাহ খালোঁ। খাই লৈ এতিয়া শুভ সময়ত শুভ কামখিনি কৰা হৈ গ'ল আৰু এতিয়া খোৱাৰ সময়। চাহ তাহ খোৱাৰ পাছত কাম হৈ যোৱাৰ পাছত এতিয়া ভাত খাই আছে এখেতে আৰু দাদাই, আৰু এওঁলোকৰ খোৱা হোৱাৰ পাছত আমি খাম। তাৰপিছত সকলোৱে ঘৰা-ঘৰি হ'ম আৰু এয়া হৈছে মোৰ মৰমৰ মা দেউতা আৰু এয়া দৰা কইনা। আপোনালোকক দেখুৱাই দিলোঁ। বিয়া যিহেতু আহি আছে, গতিকে বিয়াৰ ব্লগ আপোনালোকে পাই থাকিব, চাই থাকিব, ভিডিঅ'বোৰ মৰম দি গৈ থাকিব। আৰু এয়া হৈছে আমিবোৰ আৰু আমাৰ ফটোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ তেন্তে বাই বাই।